নমস্কাৰ। এটি বিশেষ কাৰণত আজি ভিডিঅ'টো বনালোঁ আৰু ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল আজি মই আছোঁ এতিয়া ডালকত, মানে গোৱালপাৰা জিলাৰ ডালক গাঁৱত, আৰু ইয়াতেই পোৱা যায় আমাৰ অসম বিখ্যাত বালিজানাৰ বেঙেনা। আৰু বালিজানাৰ বেঙেনা মই আপোনালোকক দেখুৱাম বেক কেমেৰাৰে। চাওক বেঙেনাৰ খেতি কৰিছে, আৰু বেঙেনা দেখুৱাম আপুনি। এতিয়া সৰু সৰু হৈ আছে এইবিলাক, কিন্তু এতিয়া ডাঙৰ বেঙেনা দেখুৱাম। এয়া চাব, এই বেঙেনা এয়া সম্পূৰ্ণ পুৰত হোৱা নাই, কিন্তু এয়া আধা হৈছে। আমি আচলতে ফুল দিনত অহা যেন বুলি ক'ব পাৰি, কাৰণ এতিয়া তেনেকুৱা ডাঙৰ বেঙেনা নাই, সৰু হৈ আছে সকলোবিলাক। তথাপিতো দিম বুলি কৈছে আমাৰ খেতিয়ক বন্ধুজনে, তো দাদাৰ পৰা পাম। এয়া চাওক বেঙেনা খেতি কৰিছে, এইপিনে আলু খেতি কৰিছে। আলু হা মোদক দা নমস্কাৰ। আৰু ইপিনেও আছে বেঙেনা খেতি। আৰু এবিধ বিশেষ বস্তু আছে ইয়াতে, আগতে নেদেখা বস্তু আছে, পকচয় বুলি এবিধ শাক বুলি। তো পকচয় আছে, মই সেই আগত আছে, তাতে দেখুৱাম মই পিছত ভিডিঅ'ত। মাংসত দি খালে অলপ ডাঙৰ ডাঙৰকৈ পিচ কৰিব, নহ'লে মানে গলি যাব। আপুনি যদি চাই এইবিলাক চব গোবৰ দেখিছেনে, খাই শেষ কৰিব পৰা নাই, ইমান গোবৰ, 3বাৰ গোবৰ দি আছে। আচ্ছা, কোনটো বাবু? এইটো ডাঙৰ হৈছে, দেখাই নাইচোন মই। আৰু এইটো লগত এইটো সৰু, এইটো সৰু, এইটো সৰু, এইটো অকণমান সৰু হৈ আছে, মই ডাঙৰ বিচাৰি দিম দেই। এইবিধেই হ'ল সেইবিধ বিশেষ খেতি শাক, যিবিধ শাক মই কৈছিলোঁ যে মই কেতিয়াও দেখা নাছিলোঁ। আৰু সেইবিধ হ'ল হাইব্ৰিড পকচয় গ্ৰীণ শ্বট। এতিয়া দেখাইছোঁ আপোনালোকক, আপোনালোকে যদি আগতে দেখিছে ভাল কথা, আৰু দেখা নাই যদি ইয়াতে চাব পাৰে। এয়া বন্ধাকবিৰ নিচিনাও নহয় আৰু ওলকবিৰ নিচিনাও নহয়, দুবিধৰে হাইব্ৰিড ধৰণৰ, দুবিধৰে মিক্স হয়। এয়া পকচয়। পুৰা ধুনীয়া, পানী মৰাৰ পিছত কিমান ধুনীয়া লাগে। আৰু যেতিয়া আমি এতিয়া দীঘলকৈ কাটিম, টেঙলি যেতিয়া বান্ধিম নহয়, আৰু মস্তি লাগে, আৰু মজা লাগে। এতিয়া মই পৰিচয় কৰাই দিব ওলাইছোঁ এই বিশেষ ব্যক্তিজন, যিজন এই বেঙেনা খেতিৰ আঁৰৰ ব্যক্তিজন। দাদা নমস্কাৰ। 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 আপোনাৰ নামটো কৈ দিব। মোৰ নাম গোপীমোহন ৰায়। গোপীমোহন ৰায়। আৰু ঠিকনা আগিয়া ডালক, গোৱালপাৰা জিলাৰ আগিয়া। আৰু আগিয়াৰে এখন সৰু গাঁও ডালক বুলি কয়, তাতে অৱস্থিত এই বিখ্যাত খেতি পথাৰখন, য'ত বেঙেনা পাব আপোনালোকে। ইয়াত দেখাইছিলোঁ আগতে, আকৌ দেখাইছোঁ। এইবিলাক কিন্তু সম্পূৰ্ণ পুৰত হোৱা নাই, হয়নে দাদা? নাই হোৱা নাই, নিশ্চয় হোৱা নাই, কিন্তু মানুহ এতিয়া মানে আহি আছে তো, মানে দি আছে আৰু মানে আপুনি মানুহ অহাৰ কাৰণতে আপুনি দিব লগা হৈছে, হয়নে? মই সুধিব বিচাৰিছোঁ যে কিমান ডাঙৰ হয় বেঙেনাবিলাক? এটা কিমানখিনি ওজনৰ, মানে আপুনি আটাইতকৈ বেছি কিমান পাইছে? মই নিজে বনাইছিলোঁ, এটা বনাইছিলোঁ বেঙেনা 1 কিলো 450 গ্ৰাম। 1 কিলো 450 গ্ৰাম। এয়া এতিয়া দেখিছে, এতিয়া মাত্ৰ 300-400 গ্ৰামমান হ'ব চাগে। এইটো বৰ্তমান যিবিলাক আছে 400 গ্ৰামমান হ'ব। আৰু ভাবি চাওক এতিয়ালৈকে, তেনেহ'লে 1 কিলো 450 গ্ৰাম, তাৰমানে ইয়াৰ 3 গুণ হ'ব। হয়, 3 গুণ বনাব পাৰি মানে, কিন্তু এনেকুৱা কৰিলে কি নহয় মানে, গছডালে কষ্ট পায় আৰু বিক্ৰী কৰাত অসুবিধা হয়। সেইকাৰণে 3টা বেঙেনা যদি 1 কিলো হয়, বিক্ৰী কৰাত ধুনীয়া। আচ্ছা দাদা, আপুনি কিমান বছৰ ধৰি খেতি কৰি আছে? মোৰ এই বছৰ 22 বছৰ হ'ব। 22 বছৰ হ'ব। 22 বছৰ ধৰি খেতি কৰি আছে। এইবাৰ কিবা বিশেষ আছে নেকি? তাৰমানে ধৰি লওক আগৰ এইবিলাকতো বেঙেনা খেতি আগৰ পৰা কৰি আছে, 22 বছৰ ধৰি কৰি আছে। এইবাৰ কিবা বিশেষ খেতি আছে নেকি আপোনাৰ? এইবাৰ নতুনকৈ কৰিছোঁ পকচয়, লাইট দৰে হয় পকচয়। এইটো মানে বইল কৰি খাব পাৰি, ভাজি কৰি খাব পাৰি, বহুত টেষ্টি হয়। আৰু এইটো 2-3 বছৰ পিছত আমাৰ অসমৰ মাৰ্কেটত এভেইলেবল হৈ যাব, ফুল মাৰ্কেট পাই যাব। হয়, মই আপোনালোকক দেখাইছিলোঁ যে, মানে কৈছিলোঁ যে আজি এটা বিশেষ নতুন খেতি দেখিছোঁ, আৰু সেইটো খেতি আগত দেখা নাই কেতিয়াও। আৰু সেইটোৰ নাম কৈছে দাদাই পকচয় বুলি কৈছে। আৰু তাৰ বিশেষত্ব কিবা আছে নেকি? এনে জনামতে কিডনী চাফা কৰে বুলি। কিডনী চাফা কৰে, হয়।
সেই শাকবিধ খালে কিডনীৰো যদি ৰোগ থাকে তেতিয়াহ'লে উপশম পাব। তো ঠিক আছে দাদা, আমি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু কিবা ক'ব নেকি, বিশেষ আপোনাৰ বিষয়ে জনাব লগা আছে নেকি? যোনে যোনে ভিডিঅ'টো চাই আছে বোলো পাৰিলে এবাৰ আহিব। এপ্ৰিললৈকে থাকিব, ফাৰ্ষ্ট উইকলৈকে। এপ্ৰিলৰ ছেকেণ্ড উইকত মানে যেতিয়া বহাগ পৰিব তেতিয়া মানে শেষ হৈ যাব। হয়, মানে বহাগৰ বিহুলৈকে আপুনি এই বেঙেনা খাব পাৰিব, তাৰপিছত কিন্তু বেঙেনা নাপাব। তো দেৰি নকৰিব, যদি কোনোবাই খাব বিচাৰে তেনেহ'লে সোনকালে আহিব। আৰু দাদা নম্বৰটো জনাই দিব পাৰিম নেকি? পাৰিব। হয়, কৈ দিয়ক, আপুনিয়ে কৈ দিয়ক। নাম্বাৰটো 9435811767। হয়, 9435811767। এই নম্বৰত যোগাযোগ কৰি আপুনি আগতীয়াকৈ সুধি ল'ব যে দাদা আজি পাম নে নাপাম। কাৰণ আজি আমি আহিছোঁ আৰু আজি মানে ভাগ্য ভাল, আমি অলপ পাইছোঁ, কিন্তু ইমানখিনি পোৱা নাই যিমানখিনি ভাবি আহিছিলোঁ। যে আমি বস্তা ভৰাই লৈ যাম বুলি ভাবিছিলোঁ, কিন্তু আজি এতিয়া 2-3 কিলোহে লৈ যাব পাৰিম। তো তেনেকুৱাকৈ, সেইকাৰণে যদি আপুনি বেছিকৈ নিব বিচাৰিছে তেনেহ'লে আগতীয়াকৈ যোগাযোগ কৰিব, আৰু তেনেকুৱা হ'লে আপুনি পাই যাব। তো আজি ভিডিঅ'টি সামৰিছোঁ। ধন্যবাদ। জয় আই অসম। আহিব।